বুজি পোৱা ন মোক তেনেহ'লে তুমিয়ে কিয় বুজি নাপালা মোক মোক জুখি চাবলৈ তেওঁ নিজৰ গোটেই জীৱন লগাই দিলে যদি অলপ সময় মোক বুজি পাবলৈ লগোৱা হ'লে মই পাৰফেক্ট নহয় কিন্তু বিশ্বাসযোগ্য হয় আৰু আজিৰ যুগত বিশ্বাসযোগ্য হোৱাটো খুবেই প্ৰয়োজন ভাল সম্পৰ্কবোৰো নাইকিয়া হৈ যায় কেৱল ফেমিলিবোৰে মানি নোলোৱাৰ বাবে মোৰ আজিও মনত আছে আমাৰ প্ৰথম কনভাৰচেশ্যন এটা নিয়ম সলনি কৰি লৈছোঁ এতিয়াৰ পৰা যিয়ে মোক মনত পেলাব ময়ো তেওঁকহে মনত পেলাম আঁতৰি যোৱাবোৰক লৈ কিয় মন মাৰি আছা তুমি যেনেদৰে তেওঁক বিচাৰিছিলা তেনেকৈ আন কোনোবাইও তোমাক বিচাৰিব ধৈৰ্য ধৰা তুমি অকলশৰীয়াকৈয়ে বহুত শক্তিশালী কাকো একো প্ৰুভ কৰাৰ কোনো প্ৰয়োজন নাই তোমাৰ লগতে ৰাখা তোমাৰ ভাল পোৱা কাৰোবাক নিজৰ মতে চলোৱা আৰু এনেকুৱাকৈ যেন পুতল আহে সেয়া ভাল পোৱা নহয় আৰু যদি সেয়া ভাল পোৱা হয় জীৱনত অকলে খোজ দিবলৈ শিকক কাৰণ বিপদৰ সময়ত বা বেয়া পৰিস্থিতিৰ সময়ত আন কোনো নাথাকে আপুনিহে আপোনাৰ লগত থাকিব কিয় তেওঁ মোৰ নহ'ল ইমান মনত কৰাৰ পাছতো কিয় তেওঁ উভতি নাহিলে মোৰ মৰমত কিবা কমি আছিলে নেকি নে মোৰ মৰমে তেওঁৰ হৃদয় স্পৰ্শ কৰিব নোৱাৰিলে মই ফোন নকৰিলে তুমিও ফোন নকৰা মই মেছেজ নিদিলে তুমিও মেছেজ নিদিয়া মোৰ ওপৰত অভিমান দেখাইছানে নে এতিয়া মোক নালাগে